গাইস বেতালদা আৰু নিপুদাক লগ পাইলো কেনে বা মই আকৌ কণ্টেণ্ট বিলাক কেনেকুৱা আনকে দিব লাগে আজি ভিডিঅ' দিলিতো আজিকালি মানে সেই আজি মাংস আৰু ভালকে এসাঁজ খাওঁ কি খাইছে এইটো ডাঙৰ কথা নহয় ঘৰৰ পৰিয়ালটোৱে বা সকলো অসমবাসী ৰাইজক মই শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰাই আজি বিহুটো আজি আমাৰ খুবেই আনন্দৰ দিন আজি সব বজাৰ কৰিব লাগে বজাৰ কৰিলে এতিয়া মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মাছ মাংস আছে না মাছ মাছ আনো গাহৰি আনিছো পুৰা বাকী বজাৰ হৈ গ'ল মাছ বঢ়িয়া এতিয়া যাই বনাম সুন্দৰ কৰি হাই গাইছ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি হ'ল উৰুকা বুলি বোলো এটা ভিডিঅ' এটা বনাই দিওঁ আজি ৰাতিকলৈকে এটা ভিডিঅ' কৰি দিওঁ তো কি খাওঁ কি নাখাওঁ আপোনালোকে ভিডিঅ'টোত দেখা পাব তো ভিডিঅ' এটা বনালোঁ তো ভিডিঅ'টো চাই থাকক ক'বা কি ক'ম আজি মাংস আৰু গাহৰি মাংস আৰু পিছত কি আৰু ধনী পুৱাব নালাগে ধনী তো গাইছ আজি দিনটো কি হয় আপোনালোকে দেখা পাব তো গাইছ চাই থাকক ভিডিঅ'টো আৰু আজি উৰুকা হয় আজি গাহৰি মাংস চব খাব লাগিব হাঁহ গাহৰিয়ে নেকি কালি গাহৰি ব্ৰইলাৰ চব আৰু হাঁহ চাহ চব কলুদা এটা আমাৰ কাষৰে কলুদা এইটো ঘৰ তো কিবা কবি নেকি আজি বিহু উপলক্ষে মাঘ বিহু উপলক্ষে শুভেচ্ছা দিদি শুভেচ্ছা সকলো অসমবাসী ৰাইজক মই শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰাই আজি বিহুটো আজি আমাৰ খুবেই আনন্দৰ দিন আজি আজি সকলোৱে ঘৰত মাছ মাংস দি এসাঁজ খায় লগ হৈ খুব ভালে আপোনালোকে সকলোৱে যাতে ভালকৈ খায় আৰু এই দিনটো বঢ়িয়া কিয় কবি পিঠা খাব লাগে পিঠা খালে বঢ়িয়া তো গাইজ ভিডিঅ'টো চাই থাকক আজি দিনটো কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ বাচ্ছা পাৰ্টি আছে সকলো বাচ্ছা পাৰ্টি তো গাইজ আজি মাঘৰ বিহু কিবা কবি নেকি আজি উৰুকা উৰুকাত খাবা তো গাইজ কিবা ৰিদিপ আছে ৰিদিপে ডেক বজাই আছে ডেকটো অলপ কমাই দেচোন মই কিবা এটা কৈ আছোঁ অলপ কমাই দেচোন বেয়া আছে বেয়া কিবা কোৱা নেকি একদম বজাৰত আহিলে চাউণ্ডটো কমাই দেচোন অলপ বজাৰত একদম ধামাকা চলি আছে গাহৰি দেখোন 370 কিলো নাই 400 টকা ক'ত যা বজাৰত ডাঙৰ মাছ চাবা ডাঙৰ এটা বুলি দি আছে আৰু বেলেগ নাই ডাঙৰ এটা বুলি দি আছে এটাই এটাই আছে ডাঙৰ বুলি তাকো ৰাতিপুৱা বোলে 10 জন জালদানি নি আনছি বঢ়িয়াকৈ আছে মৃদুলকে কবি মাঘ বিহুৰ উপলক্ষে আমি মাছ মাংস চব বজাৰ কৰিব লাগে বজাৰ কৰিলে এতিয়া মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু সকলোকে বঢ়িয়া তই বেগে ছাৰ মাজুদা শুভেচ্ছা এটা দি দিয়ক অসমবাসী বঢ়িয়া বাহে মুখে দি বঢ়িয়া এতিয়া আমাৰ আছে হীৰক দাক কিবা ক'বা দেও বোলো সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা মাঘ বিহুৰ শুভেচ্ছা থাকিল আপোনালোকে ভালকৈ এসাঁজ খাওক কি খাইছে এইটো ডাঙৰ কথা নহয় ঘৰৰ পৰিয়ালটোৱে বা সকলোৱে এসাঁজ নিজে কৰি থকাৰ কথা যি আছে তাকে দি সকলোৱে মুঠতে একেলগে খাব লাগে আৰু এসাঁজ সেইটোৱে উৰুকা সকলোৱে মিলা প্ৰীতিৰে খাওক শান্তি প্ৰীতিৰে এসাঁজ খাওক ভালকৈ খাওক আৰু আপোনালোকক মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল মাঘ বিহুৰ সুখী অন্ত কৰি ৰাখক তই দেখি খাবি আজি কি খাম মানে কি চলিব আৰু ব্ৰইলাৰ লোকেল দিনত গাহৰি থাকেইতো বাৰু আপোনাৰ চলি যায় আৰু মাছটো থাকোৱে মানে মা আমাৰ মাংস নাখায় মা মাছ খায় মাছটো থাকোৱে আপোনালোকক খাওক যি আছে তাকে ব্ৰইলাৰ আধা কিলো হওক ভাগে খাওক নহয় একেলগে খাওক যি আছে তাকে খাওক একো নহয় সুখী অন্ত কৰি থাকক বঢ়িয়া তো সকলোকে আৰু এবাৰ মোৰ ফালৰ পৰাও সকলোকে মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা দিলোঁ সকলো অসমবাসী ৰাইজক তো হেপী মাঘ বিহু সকলোৱে খাওক আৰু এনজয় কৰক সেই গাইজ আজি ব্লগটো মই ষ্টাৰ্ট কৰা নহয় ষ্টাৰ্ট হৈছে আগতে আমাৰ ষ্টাৰ্ট কৰিছে কোনালে মানে কি কোনালে আমাৰ এইটো ঘৰ কোনালৰ আমাৰ ঘৰৰ চলি মানে মোৰ ভাইটি সি বহুত কষ্ট কৰি আছে সি মানে বহুত কষ্ট কৰিছে পঢ়াৰ লগতে ইউটিউবটোও কৰি আছে মাজে মাজে এইটো তাৰ এনেই অভ্যাস আৰু বা কৰি ভাল পায় সেইকাৰণে আপোনালোকে অলপ ছাপোৰ্ট কৰিব বা তো মই এক্টিং কৰি ভাল পাওঁ মানে ইউটিউব চেনেলটো যে আছে কুনাল মেগা চুপাৰ কমেডি গ্ৰুপ ন এনেকৈ আছে কমেডি ভিডিঅ' বা ধৰি লওক আপোনালোকৰ ব্লেক এণ্ড হোৱাইটৰ লগতো সেইগিলাৰ ভিডিঅ'ও আছে আৰু ধৰি লওক ইউটিউবটো কৰি আছে সময় সাপেক্ষে বা আগে পঢ়া তাৰপিছত ইউটিউব আপোনালোকে ছাপোৰ্টটো কৰিবই বা ভিডিঅ' বনাই আছে আপোনালোকৰ কাৰণে ভাল ভিডিঅ' বনাই আছে বা মই আকৌ কণ্টেণ্টবিলাক কেনেকুৱা আনকৈ দিব লাগে বা যি টি ভিডিঅ' দিলেতো আজিকালি ইমান সেই নহয় ন তো ভালকৈ সময়লৈকে চাই যাতে সকলোৱে যে ভিডিঅ'টো চাব পাৰে আমি ভিডিঅ'টো ইনকৈ বনাব ট্ৰাই কৰোঁ বা আমাৰ মই ইনকৈ বনাব কওঁ আপোনালোকে ভালকৈ ছাপোৰ্টটো কৰিব চব ভিডিঅ'তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভালকৈ ছাপোৰ্টটো কৰিব বঢ়িয়া গেন্দি কিয় কওঁ নেকি আজি উৰুকাৰ থামকা পুৰা গাহৰি কি খাবি গাহৰি পুৰা
তো গাইজ বিহু বুলি এইবিলাক বাজাৰ আনছি তো তাতে পাণ আৰু হেৰি আছে চুপাৰী তাতে হেৰি আছে ধইনা গাইজ আৰু এটা বস্তু আনছি মানে গাহৰি তো গাইজ মাঘৰ বিহুত গাহৰিয়ে মেইন না সেইবাবে গাহৰি আনছি তো গাহৰি খাব লাগিব চব খাব লাগিব মুৰ্গী খাব লাগিব তো সকলোৱে যি পাৰে তাকে খাব সকলোৱে ভালকৈ মাঘ বিহুটো উপভোগ কৰক উৰুকা তো এবাৰ আছে আমাৰ মেঘা তো খাব লাগিব তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ ৰাতিলৈ চাই থাকক তো গাইজ ইবাগে আমাৰ মোটামুটি পিনটো হ'লে ৰ'ব এইটো পিন আমাৰ ঘৰৰ পিনটো হ'ল আৰু এটা লিংটাৰ হ'লে আৰু ওখ হ'ব ইমানক লাগি ওখ হ'ব পাৰে ইবাগে জীৱনে হাল হৈছে এইটো হাঁহ চাওঁ হাঁহটো তো কি কবি হাঁহটো কিমান লৈছে 800 টকা লৈছে অঁ বেছি দাম হোৱা নাই এতিয়া হাঁহটো এতিয়া বনাব লাগিব পুৰা কেৰাহীত ৰাতি বনাব লাগিব এতিয়া অঁ ৰাতি বনাই আৰু বিধে হ'ব আৰু খাব লাগিব এতিয়া ধুনীয়াকৈ গৰম মছলা দি কিবা মছলা দি বনি ধুনীয়াকৈ বনাম শুভেচ্ছা এটা দি মাঘৰ বিহুৰ পইচা কি টেঙা এতিয়া ভালেই দে বেয়া নহয় উৰুকাৰ ভাল এইবাৰ ভাল এইবাৰ আমাৰ তো গাইজ আমাৰ জানদি বেগ লগ পাই গেলো মাঘৰ বিহুৰ কিবা শুভেচ্ছা এটা দি কি লগ পাই গ'লো গাঁৱৰে পেহীলৰ আৰু লগ পাই গ'লো অঁ এইটো শুভেচ্ছা দি শুভেচ্ছা সকলোকে আমি ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আৰু কি ক'ম কিবা কিবা কৈ দিয়া ভাল লাগিল তই মাছ মাংস আনছে নাই মাছ আনো গাহৰি আনছো পুৰা গাহৰি পুৱা আনছো গাহৰি আকৌ ফেটেলি বাৰু কি গাহৰি মুৰ্গী হাঁহ চব আছে চব চানা মুৰ্গী লৈছে না অঁ আনছো চানা মুৰ্গী ডাঙৰ দে দে মামা আহি গেল মামা কি ক'বা কি ক'ম আজি আৰু বিহু ভোগালী বিহু অলপ মানে বজাৰ চজাৰ কৰি আছোঁ বঢ়িয়া এতিয়া মাছ মাংসখিনি আনিলোঁ এতিয়া বঢ়িয়া এইবাৰ কি আছে দে কি আছে চব্জি আছে অঁ চব্জি আছে আছে পাতকবি আছে এইখিনি আনিছোঁ বাকী বজাৰ হৈ গ'ল মাছ মাংস বঢ়িয়া এতিয়া যাই বনাম সুন্দৰ কৰি বঢ়িয়া ধুনীয়া আচ্ছা বঢ়িয়া বিহু হেপী বিহু বঢ়িয়া গুড নাইট তো গাইছ এইটো জানদীপৰ দেউতাক মোৰ মামা হয় যাবা গাহৰি অঁ কি আহিছে আমাৰ ৰমেন খুৰা কি আনিলি মই কণী পনীৰ আজি আৰু ব্ৰইলাৰ আনিলোঁ ব্ৰইলাৰ অলপ আনিছোঁ তাৰপিছত আৰু মই গাহৰি আনিছোঁ 1 কেজি আজি তাৰমানে কণী খাবি আৰু খাহীৰ মাংস আনিছোঁ বঢ়িয়া মাছ আনিছোঁ বঢ়িয়া হৈ যাব আজিৰ ভোগালীৰ বিহু গাইছ হিৰক দাই কেমেৰা কৰি আছে আৰু আমি এতিয়া ধমধমালৈ ৰাওনা হৈছোঁ কাৰণ ধমধমা বাজাৰত একদম ধামাকা হৈছে ধমধমা বাজাৰ সেইকাৰণে ধমধমা বজাৰ চাওঁ বলক আহক অলপ ঘৰত থাকিনো কি কৰোঁ সেইকাৰণে অলপ ধমধমাখন ঘূৰি আহোঁ অলপমান বজাৰ চাই আহোঁ তো কেমেৰাটো দিছোন তো আমাৰ হিৰক দা আছে পঢ়াকৈ তো আমি এতিয়া যাইছোঁ আমাৰ গাইজ বজাৰত বহুত মানুহৰ ভিৰ আমি এতিয়া বজাৰত সোমাই আছোঁ তো সকলোৱে বজাৰ কৰিব আহিছে তো এতিয়া বহুত ভিৰ তো গাইজ হাঁহ মুৰ্গী ব্ৰইলাৰ চব আছে তো গাইজ এবাৰ আছোঁ আমি মাছ বজাৰত মাছ বেতাল আৰু নিপুদাক লগ পালোঁ কেনে বঢ়িয়া ব্লগ বনাইছোঁ হেপী বিহু তো কিবা কৈ দিয়া মাঘ বিহু উপলক্ষে মই মাঘ বিহু জ্ঞাপন কৰিলোঁ লগ পাম দে বাই অঁ বাই বাই আৰু দাদা কেনে ৰিতু আৰু মই বেতাল আৰু নিপুদাই দুটা তো গাইজ বেতাল আৰু নিপুদাক লগ পাই গেলোঁ আমাৰ ধমধমাত আহিছি বজাৰ কৰা ধমধমাত গাইজ বেতাল আৰু নিপুদা গেল হাৰাৰ লগত আহিছে মিষ্টাৰ হাৰা
অ' গাইজ বৰ বিশ্বাস হোৱা নাই বেতালদা আৰু নিপুদাক লগ পাইছোঁ মিষ্টাৰ হাৰাৰ লগত আহিছিল তাৰমানে লগ পালোঁ আৰু বেতালদা আৰু নিপুদা গেল তো বিশ্বাস হোৱা নাই কি ক'ব ফটো উঠছোঁ কেমেৰা আগত নিছোঁ মই বিশ্বাস হোৱা নাই মোৰ মাক বিহু কি কবি গাহৰি খালোঁ গাহৰি খালি পিছত এতিয়া ৰাতি মাথা খালোঁ অঁ অসমবাসী ৰাইজক কিবা কৈ দি মাঘ বিহু উপলক্ষে শুভেচ্ছা থাকিল চবকে বঢ়িয়া টকা থাকিল বঢ়িয়া গাইজ এতিয়া আমি পুৱা মাজে আমি ধনী তো গাইজ এতিয়া লাইট চাইট লগাই দিছোঁ এইটো লাইট লগাই দিছোঁ আৰু এতিয়া আমাৰ আটা আছে আটাই ধৰিছে মুৰ্গী তো আজি মুৰ্গী হ'ব না মুৰ্গী তো চব হ'ব গাহৰি হ'ব হাঁহ হ'ব বল্লি মাছ হ'ব বল্লি মাছ বঢ়িয়া মাটিত তলৰ আলু বিলাহী চব আছে তো গাইজ কণ্টিনিউ ভিডিঅ'টো চাই থাকক আৰু ৰাতি গেল তাৰমানে গধূলি হ'ল গধূলি এতিয়া বাজিছে 5:30 মান বাজিছে নেকি 5:30 বাজিছে এইটো উলু খেৰ এইটো বোলে ইটোৰ নাম বোলে উলু খেৰ ইবেগে যোগাৰ পাতি হৈ আছে হাই গাইস আমাৰ ইয়াতে মানে গাহৰি পুৰি আছে এয়া গাহৰি ধুনীত গাহৰি পুৰিছে আৰু আহিল আমাৰ ঘৰত জুমন হাই গাইস মই ইয়াতে গাহৰি পুৰা খাব আহিছোঁ আৰু গাহৰি পুৰা খাব আহিছে এনেকৈ ইয়াতে গাহৰি পুৰি আছে আমাৰ বোলে জুমনে কিবা কয় হেল্ল' গাইজ আজিৰ বিহুৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি গাহৰি পুৰি আছে ইয়াতে তাতে গাহৰি পুৰিছে এতিয়া আমি গাহৰি খাম আপোনালোকক বিহুৰ বহু শুভেচ্ছা জনালোঁ জয় আই অসম জয় আই অসম একেবাৰে জুমনে একদম 2 মান কৈ দিলাক তো গাইজ ইয়াতে আমাৰ গাহৰি চুঙাত দিছোঁ বঢ়িয়াকৈ নাই ঘূৰা যাবই নাই তো গাইজ মাঘৰ বিহুত দেৱালী আহিছে দেৱালী হেপী মাঘ বিহু তো গাইজ সকলো খাবলৈ বহি গৈছে এইটো আটা বঢ়িয়া তো ময়ো খাব গৈছোঁ তো এইটো জুমনৰ আমাৰ ইয়াতে আছে কি কোৱা জুমনক ৰাখলোঁ তাৰমানে জোৰ কৰি ৰাখছোঁ জুমনক এইফালে আমাৰ আটা আছে ওলাইছে নতুনকে এইটো শুভেচ্ছা দিম আমাৰ দৰ্শক মণ্ডলী বহি আছে আমাৰ সৰুমিনাটো আছে হীৰকদা আছে এইটো হীৰকদা আছে নহয় জুই পোৱা দৰ্শক মণ্ডলী তো গাইজ এতিয়া ৰাতি ভাত চাত খালোঁ তো এতিয়া গৌতম দা আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই ধন্যবাদ জয় অসম আৰু নতুন ভিডিঅ'লৈ লগ পাম তো বাই বাই